মাছুমা খাতুন। মই উত্তৰ পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ নগাঁও জিলাৰ কচুৱা ক্লাষ্টাৰৰ অন্তৰ্গত ২ নং কচুৱা M.E স্কুলৰ ছাত্ৰী এক গ্ৰুপ। আজি মই বিকশিত ভাৰত সজাগতা সভা বিশেষকৈ পানীৰ বিষয়ে কম। যিহেতু পানীয়ে আমাৰ প্ৰাণ, সেয়া আমি সংৰক্ষণ কৰি ৰাখিব লাগে। পানী প্ৰকৃতিৰ দান। বৰষুণৰ পানী সংৰক্ষণৰ যোগেদি ফিল্টাৰ বনাই আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰিব পাৰোঁ। তেতিয়াহে পানীৰ অভাৱ দূৰ হ'ব। ফিল্টাৰৰ বাবে আমাৰ লাগিব ৩টা পাত্ৰ। ২খন নলীৰ মাজৰ পাত্ৰটোত বালি, কয়লা আৰু শিলগুটি ভৰাব লাগিব। এই বালি, কয়লা পানীত থকা আইৰনসমূহ ধৰি ৰাখে আৰু পানী শোধন কৰি বিশুদ্ধ অৰ্থাৎ খোৱাৰ উপযোগী কৰি তোলে। যিহেতু পানীয়েই আমাৰ প্ৰাণ, সেয়া আমি সংৰক্ষণ কৰি ৰাখিব লাগে। পানী প্ৰকৃতিৰ দান। বৰষুণৰ পানী সংৰক্ষণৰ যোগেদি ফিল্টাৰ বনাই আমাৰ দৈনন্দিন কাৰ্যত ব্যৱহাৰ কৰিব পাৰোঁ। তেতিয়াহে পানীৰ অভাৱ দূৰ হ'ব। ফিল্টাৰৰ বাবে আমাৰ লাগিব ৩টা পাত্ৰ। ২খন নলীৰ মাজৰ পাত্ৰটোত বালি, কয়লা আৰু শিলগুটিৰ ভৰাব লাগে। এই বালি, কয়লাই পানীত থকা আইৰনসমূহ ধৰি ৰাখে আৰু পানী শোধন কৰি বিশুদ্ধ অৰ্থাৎ খোৱাৰ উপযোগী কৰি তোলে। নমস্কাৰ।